Hey guys, good morning. আজি ভিডিঅ'টো ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু ৰাতিপুৱা শুই উঠি ধুনধুন আৰু মই দিওঁ চৰাইক খাবলৈ। মই আগৰ পৰাই দিছিলোঁ আৰু এতিয়া ধুনধুনকো অভ্যাস কৰাই দিছোঁ। সি ৰাতিপুৱা 5টা বজাতে বাহিৰত আহে আৰু আহি চৰাইবোৰক আহকে মাতি থাকে দেই। তো সেয়াই ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব, দিনটো কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম। আৰু ৰাতিপুৱা দেখিছোঁ জধলি হৈ আছে, পুৰা তেল লগাইছোঁ মূৰত আৰু এনেকৈ আমাৰ ৰাতিপুৱা ফাৰ্ষ্ট কামটো হ'ল চৰাইক আহাৰ দিয়া আৰু এনেকৈ ধুনধুনকো শিকাইছোঁ ৰাতিপুৱা এনেকৈ খাবলৈ দিয়া আৰু এনেকৈ কাউৰীবিলাকৰ মাজত আমি দুয়োটাই বহি লৈছোঁ আৰু মাতি আছে দেখিছে সেই চৰাইবোৰক আৰু ৰাতিপুৱা লৈ লৈছোঁ বিস্কুট। বাপৰে মাতা আৰু দিয়া দিয়া খাবলৈ দিয়া দেহা। এবাৰ ধুনীয়া দি আছে মেকুৰীটোক খাবলৈ। তাৰ ইয়াৰ জন্তু চৰাই সি খুব ভাল পায় আৰু এতিয়া যাব সি কুকুৰ ল'বলৈ। ৰাতিপুৱা কুকুৰবোৰ যে ৰাস্তা থাকে সেইবোৰ চাবলৈ যায়। এতিয়া নেক্সট তাৰ সেইটো কাম। তাক মই এইখিনি ৰাখি আৰু ইস্পাক হৈছে মেকুৰীটোক কৰি আছে এনেকুৱা। পাপা মেকুৰীক খাব দিছা? গুড বয়, খাব দিছা? খোৱা। सारे कौवे आ गए हो दाने खाने के लिए। ठीक है, खा के अपना अपना घोंसला अच्छे से बना लेना। चिड़िया की कहानी। এনেকৈ চৰাইবোৰক ৰাতিপুৱা আহাৰ খুৱাই বিৰাট মনটো দিনটোলৈ ভালে থাকে। আৰু এতিয়া আমি যাম মৰ্ণিং ৱাকলৈ ধুনধুনক লৈ। গাইজ আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱা আমাৰ ধুনধুনে কুকুৰৰ লগত পূৰা খেলি আছে আৰু এয়া আমাৰ কাজিন চিষ্টাৰ আৰু সি ৰাতিপুৱাই পূৰা কুকুৰক বহুত ভাল পোৱা হৈছে আৰু সি ৰাতিপুৱা ইয়াতে খেলিব আহে সদায় আৰু এনেদৰে খেলি আছে। তো আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ, চাই থাকিব শেষ। আৰু মোৰ লাগি আছিল বিৰাট টোপনি, তো এনেকৈ সেইকাৰণে তেনেকৈ টোপনিয়াই আছোঁ। আৰু এইফালে ধুনধুনে মোৰ কাজিনৰ লগত ব্যস্ত আৰু তাইৰ আছে পূৰাপূৰি 9টা কুকুৰ দেই। তাতে ভুটীয়া কুকুৰকেইটাৰ কাৰণে আকৌ ধুনধুন পাগল পূৰা। আৰু ধুনধুনে ভুটীয়া কুকুৰকেইটাৰ লগত ধুনীয়াকৈ ছায়াৰ লগত খেলে। আৰু দিনটোৰ ভিডিঅ' দিম বুলি কৈছোঁ যিহেতু আজি এয়া চাওক আমৰ গছ। আমডাল আমাৰ ঘৰৰে, এইবাৰ প্ৰথম লাগিছে আমজোপা আৰু পাৰিবলৈ কিমান সুবিধা জানেনে? ছাতৰ ওপৰত গ'লেই হ'ল আম। আৰু আম বাৰু কাৰ কাৰ প্ৰিয়? মোৰ কিন্তু প্ৰিয় ফল দেই আম। তো যিহেতু বান্দৰে খায়েই পেলাই যি লাগিলেও, তো ভাবিলোঁ যে আজি আমৰ জুতি লওঁ। বান্দৰে নোখোৱাৰ আগত আমি কেইটামান আম খাই লওঁ আৰু কেঁচা আমৰ জুতি ল'ম। আৰু ধুনধুনেও এইবাৰ প্ৰথম আম খাব আৰু সিয়াক তাক পাৰিবলৈ মোৰ বায়ে এনেকৈ লৈ গৈছে ওপৰত আৰু সিয়াৰো বিৰাট ফূৰ্তি দেই। আৰু এনেকৈ মায়েও কেইটামান পাৰিলে নতুন আমজোপাৰ আৰু কেপচিকাম লগতে বিলাহী কিবা কিবি খেতিও কৰিছে ছাদৰ ওপৰত। আৰু ধুনধুনক জেঠাইকে মৰমেই কৰি থাকে। আৰু আম অকলে জানো টেঙা খাই ভাল লাগে? তেওঁ সেয়েহে সেয়া খুৰী লগতে আৰু আমাৰ কাজিন ব্ৰাদাৰো আছিলে। আম মায়ে কলপাতত লৈ ধুনীয়াকৈ কাটিব ল'লে আৰু মোক মায়ে এপিচ খাই চাবলৈ দিলে। বিৰাট টেষ্টি মিঠা আছিলে। আৰু ইয়াত ধুনধুনে দেখিছে বগাই ফুৰিছে আৰু এইফালে খুৰীয়ে তাক ল'লে। আৰু এতিয়া মায়ে আম ৰুকা আৰম্ভ কৰি দিলে। কলপাতত খাই খোৱাৰ মজাই বেলেগ। আৰু এতিয়া ধুনধুনক অকণমান খাই চাব দিছোঁ। মুখৰ এক্সপ্ৰেশ্যনটো চাম, দেখিয়েই ভাল লাগি গৈছে। আৰু এয়া জলকীয়া নিমখ সানি আমৰ জুতি ল'ম আৰু গুটিটো আছিলে খুব মিঠা, তো তাক চেলেকিবলৈ দিলোঁ অলপ। আৰু এয়া মই কলপাতত লৈ খালোঁ আৰু খুৰীহঁতেও খালে, মাহঁতেও খালে আৰু এনেদৰে দিনটো পাৰ কৰিলোঁ। আৰু এতিয়া বনাম এটা কেক। আজি এটা কেকৰ অৰ্ডাৰ আছে আৰু কেক বনাবলৈ মই স্পঞ্জটো বনাই ল'লোঁ, লগতে ক্ৰীমো আইচিং কৰিবলৈ ক্ৰীমো ৰেডি কৰি ল'লোঁ। তো এনেদৰে মই ক্ৰীমখিনি ৰেডি কৰি আৰম্ভ কৰি দিলোঁ। ৰেডি মোৰ ক্ৰীম, এতিয়া কৰিম আইচিং আৰু মোটামুটি আৰু লাগিব মোৰ হাফ এন আৱাৰৰ ভিতৰত কেক হৈ যাব ৰেডি। আৰু আপোনালোকক ফাইনেল কেকটো দেখুৱাম কেনেকুৱা হ'ব কি হ'ব। আৰু কেকটো এনেদৰে মই যি ফ্লেভাৰৰ বনাব দিছিলে বনালোঁ আৰু লগতে ধুনীয়াকৈ হৈ গ'ল বনোৱা। মোৰ কেকটো হৈ গ'ল, ৰেডি হৈ গ'ল মোটামুটি। জাষ্ট ওপৰত অলপ টপাৰ দিব আছে, দেন হৈ গ'ল। আৰু কেকটো চাব নেকি কেনেকুৱা হৈছে, তো দেখাই আছোঁ, চাওক। আৰু এয়া মোৰ হৈ গ'ল কেকটো। দেখিবলৈ কেনেকুৱা হৈছে ক'ব, যিহেতু ব্লু এণ্ড হোৱাইট কম্বিনেশ্যন দিছিলে অৰ্ডাৰ, তো এনেদৰে চিম্পলকৈ বনালোঁ আৰু মোৰ কেক ৰেডি হৈ গ'ল। আৰু এতিয়া ঘৰৰ তলতে নামি গৈছোঁ আৰু চব্জি কিনিবলৈ। চব্জি দিয়া এই ভাইটিটোৱে সদায় আমাৰ পাৰ্মানেণ্ট চব্জি সিয়ে দেখিছে নাই, সি ফোনত ব্যস্ত। তো তাৰ পৰা সদায় আমি চব্জি লওঁ পাৰ্মানেণ্ট একদম। সদায় আহি আমাৰ ঘৰত অকণমান সময় বহেও সি। তো চব্জি ল'লোঁ আৰু এইফালে ধুনধুনে খেলিব আৰম্ভ কৰি দিছে এবাৰ মেকুৰীটোৰ লগত। মেকুৰীটো বাৰু আমাৰ ঘৰত সদায়ে থাকে, পোৱালি মেকুৰী। ধুনীয়াকৈ সি খেলি আছে ৱাকাৰখনত। দেহাই জন্তু ভাল পায় যদিও হাতেৰে কিন্তু তাক চুবলৈ দিয়া নহয়, কাৰণ এডাল লোমৰ পৰা সৰু ল'ৰা ছোৱালীৰ গাত বেমাৰ আহি যাব পাৰে। সেই দূৰৰ পৰাই ইয়াক খেলি থাকিবলৈ দিওঁ আমি।
এইবাৰ ধুনধুনৰ কৰ্ম চাওক, এয়া ছায়া আহিছে, তাই আচলতে কেকটো অৰ্ডাৰ দিছিলে, তো তাই অহাৰ পিছত দুয়োটাৰে লাগিলে এখন যুদ্ধ। এয়া আহি ছায়াই পুৰা মাৰ খাই আছে এতিয়া ধুনধুনৰ। আৰু ধুনধুনৰ খং উঠিছে দেই, আৰু কিয় খং উঠিছে আমি ভালকৈ ধৰিব পৰা নাই। তো ছায়াৰ লগত ঠিকছে যুদ্ধ লাগিলে, আৰু তাইৰ অৱস্থাটো চাব নেকি, এইজনী তাই চাওক, তাইৰ চুলি তুলি মেলি দিলে একদম। তো এতিয়া হ'ল গধূলি, আৰু মই গধূলি অলপ ওলাই গ'লোঁ, এয়া ফেঞ্চি বজাৰ বুলি, বা আৰু মোৰ অলপ বজাৰ আছে। বা অফিচৰ পৰা বাহিৰে বাহিৰে আহি মোক লগ ধৰিলে, আৰু ফাৰ্ষ্ট সোমালোঁ ফুডভিলাত। বা অলপ ফ্ৰেছ হৈ ল'লে, যিহেতু তাই আমিন গাঁৱৰ পৰা আহি পাইছে, আৰু এনেদৰে দুইজনী অকণমান ফ্ৰেছ হৈ আমি ধুনীয়াকৈ ফেঞ্চি বজাৰলৈ ওলালোঁ। আৰু ফুডভিলাত সোমাই বিৰাট ভাল লাগে ন, ফুডভিলাৰ পৰিৱেশটো বিৰাট ধুনীয়া, আৰু ধুনীয়াকৈ ৰিক্সাত গ'লোঁ আজি, বহুত দিনৰ মূৰত ৰিক্সাত উঠিলোঁ। আৰু ফেঞ্চি গৈ দেখিছেনে ইয়েৰিংছবোৰ, আৰু ফেঞ্চিৰ ইয়েৰিংছ লগতে সকলো বস্তুবোৰ দেখি ইটো লওঁ সিটো লওঁ লাগি যায়, নহয়নে বাৰু? মোৰ কিন্তু তেনেকুৱা লাগে দেই, কি লওঁ কি নলওঁ হৈ যাওঁ। তো বা আৰু মই প্ৰথমতে গ'লোঁ বাটালৈ, দুয়োজনীৰে খুব ভৰি বিষ, ভাবিলোঁ যে ডক্টৰ চুলৰ চেণ্ডেল লওঁ, আৰু সেয়েহে মই ডক্টৰ চুলৰ চেণ্ডেল এযোৰ ল'লোঁ, বাও ল'লে, আৰু চেণ্ডেল দুযোৰত উৰি গ'ল 6,000 টকা এটা। আৰু দাম অলপ বেছি হ'লেও কিন্তু ভৰিৰ বিষ সঁচাকৈ ভাল পায়, আপোনালোকে ডক্টৰ চুলৰ চেণ্ডেল পিন্ধিব যদি পিন্ধা নাই। আৰু এতিয়া ফেঞ্চি বজাৰত চাৰিওফালৰ পৰিৱেশটো চাওক, দুৰ্গা পূজা হওক বিহু হওকতো ভিৰ থাকেই, আৰু এনি টাইম সদায় ফেঞ্চি বজাৰ এনেদৰে ভিৰ হৈ থাকে, আৰু বজাৰ কৰি বিৰাট ভাল লাগে। আৰু দুইজনী লগা বস্তুখিনি লৈ ল'লোঁ, আৰু এতিয়া ভোকো লাগিছে পিয়াহো লাগিছে, তো সেয়েহে ভাবিলোঁ উজান বজাৰৰ হেংআউটখনত সোমাওঁ, আৰু তাত ল'লোঁ মই এটা মজিটো, লগতে ল'লোঁ ডোচা, আৰু লগতে এতিয়া বায়ে ক'লে যে পিজ্জা এটাও লৈ লওঁ, যিহেতু বিৰাট ভোক লাগিছিলে। আৰু দুইজনীয়ে পিজ্জা আৰু ডোচা খালোঁ, খাই লৈ মেলি ঘৰো আহি পালোঁ, পটাপট খালোঁ আৰু ঘৰ আহি পালোঁ। আৰু গধূলি আহি ঘৰত কি দৃশ্য দেখিলোঁ চাওক, ধুনধুনে বজাই আছে আজি নাগাৰা, প্ৰথম বাদ্যযন্ত্ৰ হাতেৰে চুইছে, তো মোৰ মনটো বিৰাট ভাল লাগিছে। আৰু মাৰ লগত সদায় এনেদৰে নামঘৰত আমাৰ নাম গায়হি, মানে মায়ে গায়, সি ধুনীয়াকৈ কোচত বহি এনজয় কৰি থাকে, আৰু সেয়াই। আৰু গধূলিৰ এই পৰিৱেশটো মোৰ বিৰাট ভাল লাগে, আৰু নাম কীৰ্তন কৰিলে এনেও ভাল লাগে, মায়ে গধূলি সদায় প্ৰাৰ্থনা গায়। আৰু আজি ঘৰত আহিছে মৃন্ময়ৰ পৰাই ধুনধুনে নাগৰা বজাব অকণমান শিকিছে আজি দেই, আৰু সেয়াই মৃন্ময়ে ধুনীয়াকৈ প্ৰাৰ্থনাও গাইছে। ভিডিঅ'টো ইয়াতে সামৰোঁ, পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। হৰি নাম